Pin आरोबाव सोमावसारदों वर्ल्ड हेरिटेज एरिया माहारियारि मानास हाग्रामायाव गान्दा मैदेर मोसा बुथारनायखौ होबथानाय आरो फिल्ड डाइरेक्टरखौ होखारनांगौनि दाबियाव फिन आरोबाव होस्रिखावनायजों गोमसारदों मानास हाग्रामायाव माहारियारि मानास हाग्रामानि गाहाय हाबग्रा गेटनिफ्राय ग्रेटार मानास कनजारभेशन एन्ड टुरिज्म डेभेलपमेन्ट ससाइटिया गासै मोन 14 आफादफोरनि जयै बानजायनायाव मटर साइकेलजों हानजा सुनानै सोमावसारदों आखाइ आखाइ बेनार प्लेकार्ड लानानै मिरुनि हाग्रा बिफाननि मन्त्रि भूपेन्द्र यादव मुर्दाबाद एमके यादव मुर्दाबाद आसाम सरकार हाय हाय गिबि मन्त्रि हिमन्त बिश्व शर्मा मुर्दाबाद चन्द्रमोहन पाटवारी मुर्दाबाद बायदि स्लगानजों हाग्रामा ओनसोलखौ सोमावसारहोदों फारसेथिं मटर साइकेलजों हानजा सुनायखौ बाक्सा जिल्ला पुलिसा हेंथा होनायखौ नुनो मोन्दों मख'नो गोनांदि फैगौ 29 जुलाइआव मुलुगनां मोसा साननि हाबाफारियाव रायजो बेंगिरिया बाहागो लाफैगोनखौ हेंथा होगोन होननानै ससाइटिया फोरमायदों बे दाबिजोंनो थांनाय 1 जुलाइआव धर्नानि हाबाफारि 9 जुलाइआव खर' लान्था होनानै सोमावसारनाय हाबाफारिखौ लादोंमोन ग्रेटार मानास कनजारभेशन एन्ड टुरिज्म डेभेलपमेन्ट ससाइटिया बरपेटा रोडनिफ्राय अनजय बसुमतारीनि खौरां যিখিনি আমি এখন টেকাওঁতে বাইক আমাৰ ৰেলীটো আৰম্ভ কৰিছিলোঁ আমি অফিচিয়েলি 3 দিন আগত যদিও পাৰ্মিশ্যন কৰিছিলোঁ সিদিনা ডেটত কোৱা নাছিল তো আজি আমাক মানে গভৰ্ণৰৰ ইছ্যু এটা দেখাই কেনে আজি আমাক বাধা কৰিল আজি আমি মানি ল'লোঁ কিন্তু এই মিডিয়াৰ জৰিয়তে মই এটা কথা কওঁ যদিও 29 তাৰিখে গভৰ্ণৰৰ মানাস ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ আহি আছে 29 তাৰিখে আমি 5000 মানুহ গেডাৰিং কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিম যদিহে আমাৰ যিখিনি মূল দাবী যদি অসম চৰকাৰে যদি মানি নলয় দাবীসমূহৰ ভিতৰত প্ৰথমটো মুখ্য দাবী বুলি আমাৰ যে বৈভৱ সি মাথুৰ ফিল্ড ডাইৰেক্টৰ ট্ৰেন্সফাৰ হ'ব লাগিব সেকেন্ড দাবী বুলি য'তে মতে জীৱ জন্তু হত্যা হৈ আছে এইখিনি ৰোধ কৰাৰ কাৰণে যিখিনি আমাৰ ভেকেঞ্চি আছে সেইখিনি 1 মাহৰ ভিতৰত পূৰণ কৰিব লাগিব আৰু যিখিনি নিযুক্তি প্ৰদান কৰা হ'ব এই ক্ষেত্ৰত আমাৰ স্থানীয় যুৱক যুৱতী আৰু যিখিনি চিএল অৰ্থাৎ সেইখিনিলৈ প্ৰাধান্য পাব লাগিব এক বছৰ ধৰি আন্দোলন কৰি আছে এই বছৰ মই এটা আচৰিত কথা মই যোৱা বছৰ নিজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁ চন্দ্ৰমোহন পাটোৱাৰীক লগ কৰিছোঁ বিটিচিৰ গোটেইখিনি বিষয়ববীয়াক লগ কৰিছোঁ এই বছৰো আমাৰ 2-3খন মিটিং হৈ গ'ল আমাৰ বিটিচি চিফৰ লগত লিখিত আকাৰে বিটিচিয়ে বা যদিও আমাৰ ডাইৰেক্টৰ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত লিখিছে আজিলৈকে অসম চৰকাৰে ছাবমিট মানে গুৰুত্ব দিয়া নাই একচুৱেলি বিটিচি আণ্ডাৰত মানাস ৰাষ্ট্ৰীয় উদ্যান আছে কাৰণে গুৰুত্ব দিয়া নাই এইটো আমি আগৰ পৰাও অলপমান নটিছ হৈ আছিল আজিৰ ডেটত যিখিনি 6 মাহৰ ভিতৰত 3টা হাতী 3টা টাইগাৰ আৰু ৰাইনো ছাছপেক্টেড 5টা ৰাইনো ইয়াতে মৰিল এই যদি এটাও ঘটনা যদি আমাৰ কাজিৰঙাত হলা হয়তো আজিলৈকে বহুত কিবা কিবি পৰিৱৰ্তন হ'লে তো আমি বিটিচি গুৰুত্ব নিদিয়ে অসম চৰকাৰে যাৰ কাৰণে আমাৰ প্ৰতিবাদ আজিও আছিল আৰু 29 তাৰিখে আমাৰ থাকিব যোৱা সপ্তাহত হাতী মাৰাৰ এক গুৰুতৰ অভিযোগ নহয় এইটো একচুৱেলি এইটো গভৰ্ণমেণ্ট ৰিপৰ্টত লিখা আছে হাতী যে পচিং হৈছে তাত দেখা মানুহ আছে বা মাছমৰীয়া মানুহ দেখা পাইছে জাষ্ট মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ফাৰ্ষ্ট এডিশ্যন কুকুক ৰেঞ্জৰ পৰা জাষ্ট 3 কিলোমিটাৰ আঁতৰত কিন্তু এইবিলাকৰ নিউজৰ পৰা আঁতৰত ৰাখে ফটো শ্বেয়াৰ কৰিব দিয়া নাই কিন্তু ইনভেষ্টিগেশ্যন কৰিলে এইটো ওলাই পৰিব না হাতী এটাতো ইমান সৰু বস্তু নহয় তাক মানে গাইড কৰি থ'ব ইয়াৰ লগত মই ভাবোঁ আৰু তাৰমানে মানাস ৰাষ্ট্ৰীয় উদ্যানত ইমান যেনেকৈ 6 মাহৰ ভিতৰত যিমানখিনি ঘটনা হৈ আছে হৰিণাৰ মাংস বাফেলো মাংসৰ যিটো অপেন মাৰ্কেট ক্ৰিয়েট হৈছে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডেফিনেটলি সৰুৰ পৰা ডাঙৰ যিকোনো ব্যক্তি জড়িত হৈ থাকিব পাৰে আমাৰ সন্দেহ হয় অফক'ৰ্ছ যিটো জানি বুজি বাধা প্ৰদান কৰিলে আৰু মই যিটো আমাক প্ৰেছাৰাইজ কৰা হৈছিল বিটিচি গভৰ্ণমেণ্টৰ পৰা যে আমি আন্দোলনটো কৰিব নালাগে সেইবাবে মই ভাবোঁ আৰু অসম এটা প্ৰশাসনৰ ফালৰ পৰা আমাৰ এইটো মানে আজি বাধা দিলে আৰু আজি আমি মানি ল'লোঁ কিন্তু আমাৰ 29 তাৰিখত আমাৰ কোনো ৰেলী নহয় এইটো গণবিক্ষোভ হ'ব ৰেঞ্জ অফিচৰ সন্মুখত চাওঁ উইদিনা কি হয় নাই আপুনি গমে পাইছে যে আমি বহুত দিনৰ পৰাই গ্ৰেটাৰ মানাস আৰু বিভিন্ন দল সংগঠনে মিলি যি মানাসত চোৰাং চিকাৰীৰ উপদ্ৰৱ হৈছে সেইটো বন্ধ কৰাৰ প্ৰতিবাদত লগতে মানাসৰ ডাইৰেক্টৰৰ ট্ৰেন্সফাৰৰ প্ৰতিবাদত আমি আন্দোলন কৰি আহিছিলোঁ সেই পৰিপ্ৰেক্ষিতত আজিও আমি বাইক ৰেলী কাৰ্যসূচী লৈছিলোঁ আমাক প্ৰশাসনে বাধা দি আমাৰ আন্দোলন কাৰ্যসূচী বন্ধ কৰিলে কিন্তু এইটোৱেই কথা যে হিমন্ত বিশ্ব শৰ্মাৰ আৰু চন্দ্ৰমোহন পাটোৱাৰী বন মন্ত্ৰী ডাঙৰীয়াৰ প্ৰশাসনে কিমান দিনলৈ এই আন্দোলন বন্ধ কৰি ৰাখিব যদি অতি শীঘ্ৰে ট্ৰেন্সফাৰক যদি ইয়াৰ মানাসৰ পৰা ট্ৰেন্সফাৰ নকৰে তেতিয়াহ'লে আমি ইয়াত থাকি আৰু ভয়াৱহ আন্দোলন আগন্তুক দিনত গঢ়ি তুলিম অহা 29 তাৰিখে আমাৰ আন্দোলনৰ কাৰ্যসূচী আছে সেই আন্দোলনত এই অঞ্চলৰ বিভিন্ন দল সংগঠনৰ হিলডল ভাঙি মানুহ আহি আমাৰ আন্দোলনত ইতিমধ্যে যোগদান কৰিব বুলি আমাক বাৰ্তা প্ৰেৰণ কৰিছে গতিকে আজিৰ আন্দোলন আমি ইয়াতে স্থগিত ৰাখিছোঁ কিন্তু 29 তাৰিখৰ আন্দোলন আমি ভয়াৱহ আন্দোলন কৰিম গতিকে সেইকাৰণে আপোনালোকৰ জৰিয়তে
লগতে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে যদি ট্ৰেন্সফাৰ কৰে 29 তাৰিখৰ আগত ট্ৰেন্সফাৰ কৰক ডাইৰেক্টৰ ডাঙৰীয়াক, নহ'লে কিন্তু আমি 29 তাৰিখে কিন্তু ভয়াৱহ আন্দোলন গঢ়ি তুলিম। ধন্যবাদ। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।